নমস্কাৰ। আজি ছাত্ৰ ছাত্ৰীৰ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ কিছুমান লৈ আহিছোঁ। সকলোৱে চাবা, কেনে পোৱা জনাবা। আহাচোন আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। ভাৰতীয় সংস্কৃতিৰ মূল ভিত্তি কি? উত্তৰ: ভাৰতীয় সংস্কৃতিৰ মূল ভিত্তি হ'ল বৈচিত্ৰ্যৰ মাজত ঐক্যৰ সমাহাৰ। প্ৰশ্ন: বিশ্বৰ সবাতোতকৈ পুৰণি ধৰ্মটো কি? উত্তৰ: হিন্দু ধৰ্ম। প্ৰশ্ন: দমন আৰু দিউৰ মুখ্য ভাষা কি? উত্তৰ: গুজৰাটী। প্ৰশ্ন: সম্প্ৰতি ভাৰতবৰ্ষৰ মুঠ অধিবাসীৰ কিমান শতাংশ মঙ্গোলয় গোষ্ঠীৰ লোকে বাস কৰে? উত্তৰ: 3%। প্ৰশ্ন: মহাভাৰতৰ পুৰণি নামটো কি? উত্তৰ: জয় সংহিতা। প্ৰশ্ন: পঞ্চমহাপাপ কি কি? উত্তৰ: দুৰ্বলতা, ভীৰুতা, কাপুৰুষতা, সংকীৰ্ণতা আৰু স্বাৰ্থপৰতা। প্ৰশ্ন: মহাভাৰতৰ পুৰণি নামটো কি? উত্তৰ: জয় সংহিতা। মহামতি অশোক কোন বংশৰ ৰজা আছিল? উত্তৰ: মৌৰ্য বংশৰ। পঞ্চ উপাচাৰ কি কি? উত্তৰ: চন্দন, পুষ্প, ধূপ, দীপ আৰু নৈবেদ্য। পঞ্চপাণ্ডৱ বুলিলে কাক কাক বুজোৱা হয়? উত্তৰ: যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল আৰু সহদেৱ। ভাৰতবৰ্ষৰ নেপোলিয়ান বুলি কাক কোৱা হয়? উত্তৰ: সমুদ্ৰগুপ্তক। প্ৰশ্ন: ভাৰতত মোগল সাম্ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰ: জাহিৰ-উদ-দিন মহম্মদ বাবৰে। কোন চনত খিলজী বংশ প্ৰতিষ্ঠিত হৈছিল? উত্তৰ: 1290 খ্ৰীষ্টাব্দত। কোনজন দিল্লীৰ চুলতানে তেওঁৰ সৈন্যবাহিনীক নগদ দৰমহা দিয়াৰ নিয়ম কৰিছিল? উত্তৰ: আলাউদ্দিন খিলজীয়ে। আকবৰৰ সেনাবাহিনীৰ নেতৃত্ব দিয়া হিন্দু সেনাপতিজনৰ নাম কি আছিল? উত্তৰ: মান সিংহ। ধন্যবাদ।